আৰু ইফালে আমাৰ ৰুমটো টাইলছ লগোৱা হৈ আছে, মানে টাইলছ লগাই আছে বাৰু। মানে ইফালে মোৰ দেউতা চাই আছে কামবোৰ, মিস্ত্ৰী কামবোৰ ঠিক ঠাক কৰি আছে নে নাই তাকে দেউতাই এবাৰ চাই আছে। আৰু মানে পিছদিনাখনৰ ভিডিঅ'টো দেখাম বাৰু, আপোনালোকে চাব। এয়া আমাৰ আধৰুৱা, মানে কি আধৰুৱা হৈছে আৰু টাইলছ লগোৱা, আৰু বাকীখিনি আছে। ৰুমটো বহুত খেলি মেলি হৈ আছে, বহুত কিবা কিবি বস্তু আৰু আনিব আছে। তো পাৰ্টটোত দেখা পাব আমি ক'ত খাবলৈ গ'লোঁ আৰু কি কাপোৰৰ বজাৰ কৰিলোঁ, আনবক্সিং কৰিম, আপোনালোকে শেষলৈ চাব। আৰু এতিয়া মই ৰেডি হৈ লওঁ, যিহেতু বিহুৰ সৰু সুৰা বজাৰ কেইটামান আছে, সেইখিনি মানে কৰি আহোঁ। ভিডিঅ'টো চাই থাকিব। আৰু ইফালে মোৰ ছেটিং স্প্ৰেটো ইউজ কৰা হৈ গ'ল, সেইটো বাৰু দেখুওৱা নহ'ল। আৰু এতিয়া মই ফাউণ্ডেশ্যন ইউজ কৰি আছোঁ, লগত ব্ৰাছেৰে এপ্লাই কৰি আছোঁ। আৰু ইফালে আপোনালোকে দেখি আছে মই ব্লাউজ ইউজ কৰি আছোঁ। সকলোবোৰ ভিডিঅ'ত দেখাই পায় যে মই ব্লাউজ লগাই খুব বেছি ভাল পাওঁ। ইফালে মই মাস্কাৰা লগাই লৈছোঁ, মাস্কাৰা লগাই পিছত এতিয়া মই ফাৰ্ষ্ট ৰেডি হৈ ল'লোঁ। আজি একো হেভি ইউজ মানে মেকআপ কৰা নাই, একদম চিম্পুল মেকআপ কৰিছোঁ। এইডালটো দেখিছে দাৰ্জিলিঙত পিন্ধা হয়, আৰু আজি পিন্ধিছোঁ। এতিয়া শেষলৈ চাব, বাই। এয়া মা আৰু মই ওলাই আহিলোঁ, ৰেপিড' অ'টোত উঠিলোঁ, গৈ আছোঁ আমি একদম খানাপাৰা। আৰু খানাপাৰা ইফালে মাছ জোকাই আছিলোঁ, মা এনেকৈ কৰি। খানাপাৰাৰ পৰা বাহিৰে আমি গণেশগুৰি যাম। এনেই আমি প্ৰত্যেক বছৰে ফেঞ্চি বজাৰতে বজাৰ চজাৰ কৰোঁ। এবাৰ মানে যাবলৈ মন যোৱা নাই, আৰু সেইকাৰণে খানাপাৰাতে ইমান ধুনীয়াকৈ কাপোৰৰ পিঠা পনা, লাড়ু পিঠা, বিহুৰ বজাৰ বহিছে, তো সেইকাৰণে আহিলোঁ। ইমান ধুনীয়া দেখিছেনে, মানে দেখিলেই ৰং বিৰং বহুত বেছি ভাল লাগে। আৰু এতিয়া আহি গ'লোঁ। বৰ্তমান মায়ে গামোচা দৰদাম কৰি আছে বাৰু, আৰু কি বস্তু লওঁ। আৰু পাৰ্ট 1ত মই নেদেখাব পাৰোঁ, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব যে, সেইকাৰণে পাৰ্ট 2ত আপোনালোকে মানে কি আনবক্সিং কৰিম, মই কি মই বজাৰ কৰিলোঁ, বিহুৰ বজাৰ সৰু সুৰা আৰু কিছুমান বস্তু ল'লোঁ। আজি লগত ভণ্টি নাই, এনে ভণ্টি প্ৰত্যেক বছৰে মাৰ লগতে থাকে। এবাৰ মই আহিছোঁ বজাৰ কৰিবলৈ, কাৰণ ভণ্টি গৈছে ডিউটি ছুটি নাই, তো সেইকাৰণে আজি মাৰ লগতে ওলাই আহিলোঁ। গামোচা চামোচা লোৱা হৈ গ'ল। ইফালে মায়ে কৈ আছে ক'ত খাবৰ বস্তু আছে নেকি ইয়াতে, খোৱাৰ ৰেষ্টুৰেণ্ট বা ধাবা চাবা। মই বোলো মা ইয়াতে নোপোৱা, গণেশগুৰিত পাবা। গণেশগুৰিত মানে বহুত বস্তু আছে, মানে ধাবা ৰেষ্টুৰেণ্ট এনেকৈ আছে, তাতে গৈ খাম আমি। তো আজি গমেই পাইছে, আজি যিহেতু মানুহৰ বিহু, তো সকলোলৈ থাকিল বিহুৰ ৰঙালী বিহুৰ উলগ যাচিলোঁ, সকলোৱে ভালে থাকক। এয়া আমি আহি গ'লোঁ গণেশগুৰি কাপোৰৰ দোকানত। ভণ্টি আৰু মোৰ কাপোৰ কিনি আছোঁ, আৰু কাপোৰ মানে কি গা পা ধুই উঠি আমি এয়া কাপোৰ পৰিধান কৰিম, কাৰণ আমাৰ অসমীয়াৰ পৰম্পৰা হয়। নেক্সট পাৰ্টটোত দেখা পাব।